हेलो गाइस मैं चित्रमोहन दले पुनर्बार मोर यूट्यूब चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো गाइस আজি মই প্ৰথমবাৰ বাবে ব্লগিং ভিডিও এটা দিব লৈছো কাৰণ যেহেতু অসম পুলিচ এবিইউবিৰ ফিজিক্যাল ইন্টাৰভিউ হে বছৰ হিবাগৰ জিলাৰ এপিবিএন প্ৰেড গ্ৰাউণ্ডৰ নাজিৰা লিগৰি পুখুৰীত অনুষ্ঠিত কৰা হ'ব गाइस মই লগৰ এজনৰ দ্বাৰাই ফিল্ডখনৰ সৰু সৰু ভিডিও ক্লিপ আৰু ফটো কেইখনমান পালো সো गाइस মই ভাবিলো আপোনালোকৰ বাবে অলপ হলেও হেল্পফুল হ'ব বুলি ভাবি মই ভিডিও আকাৰে দিলো गाइस এখন ফিল্ডত আপোনাৰ 400 মিটাৰ ফিল্ডৰ হয় আপুনি সদায় 400 মিটাৰ ফিল্ডত 8 পাক প্ৰেক্টিস কৰক আপুনি নিশ্চয় আপোনাৰ সুবিধা হ'ব गाइस যেহেতু ফিল্ডখনৰ ভিতৰলৈ এলাও কৰা নাই সো আপোনালোকৰ ফিল্ডখনৰ বিষয়ে ভিতৰৰ পৰা ভালো দেখাব নোৱাৰিলো তাৰ বাবে মই দুখিত আপোনালোক মই পিছত হলেও আপোনালোকক সম্পূৰ্ণৰূপে দেখাবলৈ ট্ৰাই কৰিম আপুনি চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তে সাবস্ক্ৰাইব কৰি থৈ দিও যাতে আপুনি ভিডিওটো আগতে পায় আৰু गाइस আপুনি লগৰ সকললৈ আপুনি শেয়াৰ কৰি থৈ যাতে সকলোৱে গম পায় অলপ হলেও আপোনাৰ বস্তু ল'ব পাৰে गाइस তেন্তে আপুনি ভিডিওটো চাই লওকচোন বাৰু